তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগছ মোৰ চেনেল আপোনালোক স্বাগতম জনালোঁ। তো আমি এতিয়া আহিছোঁ এইভাগে চাওঁ আকাশে কি কৰি আছে, ফটো তোলাই আছে লাম্বু ইনচান চালা। একজনক ৰখি আছোঁ আৰু আহিয়ে পোৱা নাই। এই সহায় দিয়ে আমি সহায় দিয়ে যাম আমিও। তো ভিউ চাব ভিউ আজি আকাশখন একদম ক্লিন হৈ আছে চাওঁ গাইজ, ক্লিন। এইভাগে মেঘ আছে, কিন্তু মেঘ আছে পুৰা এইখিনি ক্লিন গাই। যিটো ৰাস্তা দিয়ে একদম ভাল লাগে কিন্তু দেই, পুৰা এই পাহাৰৰ ৰাস্তা লাগে, পাহাৰৰ ৰগিতাপাৰা। এই চাওঁ এইগিলাখান গাছ আছে ৰাস্তাৰ কাষে বহিব পাৰে। এই দেখা নাই ছায়া ও লে 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 লে। তো গাইছে আগত আহিছে, সিটো আগত হয় না নহয় বা এইটো জুম কৰিও দেখাব নোৱাৰা। ইটা মানে বেলেগ হৈ আছে চাব পৰা। এইখান জেচিপি আছে এই আগত, এইভাগে নাৱানি আৰু ডবলক ইউটাৰ্ণ অহাই দি যামা। তই অহাই দি ভাল নালাগে একো নহয়। ফাই সহায় দি নাযাম বুলিও সহায় দি আহিলোঁ। এই গাইছ আৰু ঘূৰছি ঘূৰালো না বেটা। তো গাইছ সৰু ৰাস্তাই দি আহিছোঁ, এইটো তিনিটাইও একদম সৰু ৰাস্তাই দি। মোৰ বোলে মাৰ ওলা নাই গাইছ, অলপ এটা পাৰি দিলোঁ। তো এটা ডাইলগ মাৰিম DRX, মানে বহুত দিন মাৰা নাছিলোঁ সেইকাৰণে কৈ দিলোঁ আৰু দিয়া নাপাবি এক্স দে। ঠিক আছে, একদম সৰু ৰাস্তা আমাৰ দেখি এনেহেন সৰু ৰাস্তা নাই, বহুত দূৰত আহিলোঁ, বহুত দূৰত। হা হৰে পেট্ৰল নভৰাবা নাই দেখোন পেট্ৰল, কাটা মাৰি আছে লাগছিল অলপ ভৰাবা। এই ৰাস্তাটো ইমান খালা ঘপলা একদম ফিদা হৈ গৈছোঁ দেই গাইছ। এই ৰাস্তাটো ইমান ভাল, এই টিকা ফাটা গৰমত এই মস্ত গৰম সূৰ্য ওলাই দিছে মানে এই ৰাস্তাটোৰ। আৰু তাক মই গম নাপাওঁ, মই ভিডিঅ' বনাই আছোঁ। তো গাইছ আপোনালোকেতো গম পোৱাই নাই আমি ক'ত যাই আছোঁ। এই পাহাৰ মানে আপোনালোকক ভিউ দেখুৱাবলৈ আহিছোঁ। মানে ক'ত যাই আছোঁ এইটো পাছত কম, এতিয়া বোলক ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ। একদম আগতে গেলি শুন এই আগত আৰু দলং বনাইছে আগত। এই ৰুকো ৰে বাবা ৰুকো এই দলংখন ভাঙা আহিবাগে বিৰাট ডিষ্টাৰ্ব। ঘেৰ চাইকেলেদি ঘূৰিব লগা হৈছে, চাইকেলেৰ আহি এই ৰাস্তাটো ইমান ভাল টিকা চিকা একদম বিহাই গৈছে এই ৰাস্তাটো। মানে গাইছ আমি অলপ ঘূৰিব আহিলোঁ, ভিউ চিউ চাওক না কি মজা ভিউ। আজি বতৰটো একদম মজা চাফা কৰিছে। এই সিভাগে পাহাৰ আছে, পাহাৰ অলপ দূৰত হয় কিন্তু ভিউ চাওক না কি মজা। তো গাইছ আহি বাথৰুমলৈ এৰাই কিনে কি মজা ঠাণ্ডা জাগা পাইছোঁ এইখিনি। মানে ৰাস্তাটোও ভাল, পুৰা পাকা। আৰু আগত বনাই আছে ভিডিঅ', ৰিল ভিডিঅ' বনাই আছে এনে চিনাৰী দেখাবা।
গাইছ এহাগিটা মানে কি বুলি কম কিতাৰ পৰা ৰিলে বনাই আছে ইহুন এই কেইটা জায়গাত ৰখে ৰিল বনাৰ কাৰণে খালি ৰিল 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 আৰু ৰিল ছোৱালী মানুহৰ নিচিনা চালা খৰচ কৰবা লগা হৈছে খালি ৰিল য'তে পাই ত'তে ৰিল কিতাৰ পৰা বনাই আছে মানে কি হ'ল গাইছ মানে আমি বল খেলা চাব আহিছিলোঁ বল খেলা ক'ত এতিয়া বল খেলাই নাই ফিল্ডে দেখা নাপালোঁ মানে আমি আহিছিলোঁ মচলপুৰত বল খেলা চাবা নাই একো মানুহে নাই ফিল্ডত কি বল খেলা চাবি আচ্ছা আমাৰ তাতে ভাল যি বল খেলা হ'ব যি মানুহ হ'ব একদম ফিল্ডে ভৰ্তি হৈ থাকে মানুহ ইয়াতে একোই নাই এনে বেকাৰ আলহী খাব যায় বোলে সেইকাৰণে যাওঁ এইটো চলিটো এনে ঘূৰিব আহি কিনে আৰু মানুহৰ ঘৰত ঘূৰিব যাওঁ মজাকৈ আপি চাপি আছে বোলে অলপ দেখাব তো অলপ আপি চাওঁ তামাম আছে আপি আছে বোলে তো আপোনালোকে আহিব কিবাকৈ বৰি মুখৰ পৰা চকৰ পৰা পূৰা আহিবাগে অ'কে तो गाइस व्यूज तो सही केने लगे व्यूज बोले मारा व्यू तो सही केने लगे এই আৰু এটা কি সিটো বনাবা মানে ভিউ দেখাবা কি মানে ৰিলত এড কৰিব কি আৰু ইও পুৰা মিনি ব্লগ বনাই থাকে তো আৰু অলপ দেখাম দেই ভিউ তো গাইস আপোনালোকে একদম বেলেগ ভিউ এটা চাব নেকি নিঠাং নেকি চা দেখাম দে আৰু ভিউ চাওক গাইস ভিউ মানে ক্যামেরার কোয়ালিটির কারণে ইমান ভাল দেখা নাই আইফোন হলে তো পুরা তাগড়া দেখা হল হইবে लमरो आईफोन 13 नाइबा 14 भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी एक दिन आईफोन হলে বম দেখা হল তো গাইস মাজতে এটা বেলেগ খবর এই রিল বনাই আছে নতুনকে অসমীয়াদি ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ বহুত দিন মানে ইয়াত দেখাই নাই রিল বনাওয়া রিল মানে ব্লগ বনাওয়া এই চাও কি কৈছি কে এই হোয়াট এই তো গাইস ভিডিও সমাপ্ত